নমস্কাৰ টাইমেটৰ সমূহ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত আপোনাৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি আপুনি বাৰু দশম উত্তীৰ্ণ এজন ছাত্ৰ অথবা ছাত্ৰী হয় নেকি যদিহে আপুনি দশম উত্তীৰ্ণ হয় তেন্তে আপোনাৰ বাবে আছে এই মুহূৰ্তত এক ভাল খবৰ কাৰণ ৰেলৱে বিভাগত এতিয়া ৩০০০তকৈ অধিক পদ খালী হৈছে দশম উত্তীৰ্ণ সকলৰ বাবে জনাইছো সবিশেষ এই বাতৰিৰ বিষয়ে টাইমেটৰ সমূহ দৰ্শকক এই মুহূৰ্তত ৰেল বিভাগত খালী হৈছে ৩০৯৩টা পদ দেশৰ নিবনুৱা সকললৈ এক ভাল খবৰ দশম শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন এই পদসমূহৰ বাবে আজিৰে পৰা কৰিব পাৰিব আবেদন দশম উত্তীৰ্ণ সকলে 15 বছৰৰ পৰা 24 বছৰৰ বয়সৰ সকলোৱে কৰিব পাৰিব আবেদন rrcnr.org লগইন কৰি আপুনি আবেদন কৰিব পাৰিব অহা 20 অক্টোবৰৰ আবেদনৰ অন্তিম সময় ধাৰ্য কৰা হৈছে OBC সকলক 3 বছৰ SC ST সকলক 5 বছৰ ৰেহাই দিয়া হৈছে উত্তৰ ৰেলৱেত চাকৰিৰ বাবে বিচাৰিছে আবেদন আৰু আপুনি যদি এজন দশম উত্তীৰ্ণ হয় তেন্তে আপুনি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে আবেদন কৰিবৰ বাবে আপুনি যাব লাগিব এটা বিশেষ ৱেবছাইটত আৰু সেই ৱেবছাইটটো হৈছে rrcnr.org এই ৱেবছাইটত যোৱাৰ পিছতে আপুনি এই পদৰ বাবে আবেদন কৰিব পাৰিব ৩০৯৩টা পদ মুকলি কৰা হৈছে ৰেল বিভাগত আৰু সেই পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব যদিহে আপোনাৰ বয়স 15 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হয় 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰৰ বয়সৰ সকলেহে এই পদত আবেদন কৰিব পাৰিব অহা 20 অক্টোবৰ আবেদনৰ অন্তিম তাৰিখ সেইভাবে আপুনি আজিৰে পৰা আবেদন কৰিব পাৰিব 20 অক্টোবৰ পৰ্যন্ত আৰু এই কেইদিনৰ ভিতৰতে আপুনি আবেদন কৰি আপুনি এই পদৰ বাবে এক পৰীক্ষাত বহিব লাগিব আৰু সেই পৰীক্ষাত যদিহে আপুনি উত্তীৰ্ণ হয় তেন্তে আপুনি লাভ কৰিব পাৰিব এই ৰেলৱে বিভাগৰ বিশেষ চাকৰিটো আৰু তাৰ বাবে আপুনি যাব লাগিব rrcnr.org এটা ৱেবছাইটত আৰু OBC সকলক 3 বছৰ SC ST সকলক 5 বছৰৰ ৰেহাই দিয়া হৈছে উত্তৰ ৰেলৱে চাকৰিৰ বাবে আবেদন বিচাৰিছে আৰু আপুনি অপেক্ষা নকৰি বেছি সময়লৈকে অতি শীঘ্ৰে আপুনি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব 15 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত যদিহে আপোনাৰ বয়স হয় আৰু আপুনি যদিহে এজন দশম উত্তীৰ্ণ হয় তেন্তে আপুনি এই ৰেলৱে বিভাগৰ চাকৰিৰ বাবে খালী হোৱা পদৰ বাবে ৩০৯৩টা পদৰ বাবে আপুনি অতি শীঘ্ৰে আজিৰে পৰা 20 অক্টোবৰ পৰ্যন্ত আবেদন কৰিব পাৰিব